উপদেশ বিচাৰি চাওক। আপোনাক উপদেশ দিবলৈ এইখন পৃথিৱীৰ হাজাৰ হাজাৰ দৌৰি আহিব। কিন্তু সহায় বিচাৰি চাওক, এজন এনেকুৱা মানুহ নাপাব যিয়ে সহায় কৰিবলৈ আগুৱাই আহিব। আপুনি লাগিলে ভাল কৰক বা বেয়া কৰক, আপোনাৰ চাৰিওফালে মানুহ পাব, কিন্তু সেই সকলো মানুহ কিবা নহয় কিবা শুনাৰ বাবে আহিব। যেতিয়াই যিটো কাম কৰিব সেইটো সম্পূৰ্ণ নিজৰ সততাৰে কৰক, কেতিয়াও কাকো ভাল লগাবলৈ নকৰিব। স্বাৰ্থৰ বাবে কৰা কোনো কাম কেতিয়াও আপোনাক সন্মান নিদিয়ে আৰু আনক ভাল লগাবলৈ কৰা কামত কেতিয়াও মন নবহে। সেইজনৰ লগত থকাতকৈ অকলেই থাকক যি আপোনাক আদৰ নকৰে বা আপোনাৰ মূল্য বুজি নাপায়। জীৱনটো এনেকুৱা এখন কিতাপ যাৰ বহু পৃষ্ঠা আপুনি চাগে এতিয়াও পঢ়িব বাকী আছে। কোনোবাই কৈছিল বহুতেই মোক ভাল পায়, মোলৈ মনত পেলায় যেতিয়াই মোক তেওঁৰ প্ৰয়োজন হয়। কোনোবাই যদি বিশ্বাসঘাতকতা কৰিছে তেন্তে সেইজনক ধন্যবাদ দিয়ক, কাৰণ তেওঁই আপোনাক শিকালে বিশ্বাস ভাবি চিন্তি কৰা হয়। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায় কিন্তু নিজৰ ভুল বিচাৰি নাপায়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। যিয়ে তোমাক আঘাত দিছে তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও পাহৰি নাযাবা।